আজি আমি যাবলৈ ওলাইছো শিৱদৌল পুখুৰী পাৰৰ ৰানিং কৰিবৰ কাৰণে গৌৰৱ নগৰৰ পৰা মই যাম আৰু ভাইটি যাব এয়া দেখিছে না আপুনি কি ও মাই গড ও যাব ৰেডি হৈছে নে হৈছো আৰু জোতা পিন্ধিছো যাম আৰু এতিয়া আৰু সম্ৰাট ক'ত গ'ল সম্ৰাট দোকান গৈছে ন আমি এতিয়া যাম আৰু জোতা পিন্ধি আছো এয়া গৈ আপোনালোকক দেখুৱাম ভিডিঅ' পুখুৰী পাৰটো কেনেকুৱা আপোনালোকে দেখিছে তেতিয়া আপোনালোকক দেখুৱাম আমি হ'ব এতিয়া বলক আপোনালোকক দেখুৱাম বলক আমি ফাইনেলি ওলাই আহিলো এতিয়া গৈ আছো পুখুৰী পাৰলৈ দৌৰিবৰ কাৰণে এতিয়া যাম আপোনালোকক দেখুৱাম বলক আগত সেইখিনি আপোনাৰ বৰ্তমান এনজয় কৰক अरे कहना क्या चाहते हो এতিয়া দৌৰিবলৈ যোৱা নাই ছোৱালী চাব গৈছে দেখিছে আপোনালোকে অকল ছোৱালী চাব গৈ আছে খালি দৌৰিব যোৱা নাই এয়া দেখিছে এইজন মেইন মানুহ মেইন পিছৰজন আৰু আগৰজন এয়া আমি গৈ আছো এতিয়া ৰানিং কৰিবলৈ এয়া সম্ৰাট এয়া ভাইটি এয়া লাজুকীয়া মন দেখিছে নে লাজ কেনেকুৱা লাজ কৰে এজনটো ঠিকে আছে বাৰু খালি এজন বৰ লাজ কৰে এজন ফানি আছে এজন কিন্তু নহ'ব এয়া গৈ আছো আমি এই পুখুৰী দেখিছে সেইটো দৌল দেখি আছে আপোনালোকে আমি এইফালে ঘূৰি যাম আপোনালোকক দেখুৱাম वाह क्या सीन है वाह क्या सीन है গৈ আছোঁ আমি এতিয়া পুখুৰী পাৰে পাৰে দৌৰিম আৰু প্ৰথম আমি অলপ ৱাকিং কৰি লৈছোঁ প্ৰথম অলপ খোজকাঢ়ি লৈছোঁ তাৰপিছত দৌৰিম এপাক খোজকাঢ়িম চাগে হয় নাই সম্ৰাট এই ভাইটি কোৱা আকৌ এইবোৰ বৰ লাজ কৰা ল'ৰা দেই হয় নাই বেয়া লাজ কৰিছা দেখোন কিবা সুস্তি চোৱাক বহি আছে কেনেকৈ দৌৰিব আহি বহি আছে দেখিছে আপোনালোকে সুস্তি হয় সিহঁতি বহুতেই সুস্তি মোক লৈ আহিছে দৌৰিম বুলি কিন্তু সিহঁতি মই আজিয়ে গম পাইছোঁ এদিন দৌৰিব নহয় সিহঁতি ছোৱালী চাব দেখিছে এই মেইনজন এইজন আমাৰ গগৈ দা চাইকেনে জনে বেলেগে চাইছে দেখিছে নাই একদম কেমেৰালৈ চাবলৈ ভয় কৰে এই ভালেই এয়া পুখুৰী পাৰে পাৰে গৈ আছোঁ ৰাতি হ'ল এপাক দৌৰিলোঁ আৰু দৌৰিব নোৱাৰোঁ আৰু বেয়া ভাগৰ লাগিছে এইকেইটা দেখিছে আপোনালোকে এইকেইটাই আৰু দৌৰে দেখিছে আপোনালোকে সম্ৰাট চাই দিয়া আকৌ চাই দিয়া এপাক হৈ গ'ল এপাক দৌৰি হৈ গ'ল আজি ভাইটি এয়া সিহঁতি ৰানিং কৰি বহিছে আৰু এতিয়া ৰেষ্ট লৈছে এপাকে মাৰিলে আজি আৰু নোৱাৰিলে আজি ইমান এজন দেখিছে এজনো 10 পাক মাৰে কিন্তু এপাকত মাৰি ভাগৰ লাগি গ'ল দেখিছে আপোনালোকে এতিয়া আমি যাম আৰু ঘৰত হেল্ল' গাইজ আমি ফাইনেলি ঘৰ পাই গ'লোহি এতিয়া বৰ্তমান আমি গা চা ধুই ৰেষ্ট কৰি আছোঁ অলপ বিচনাতে আৰু কেও ভাগৰ বহুত লাগিলে দৌৰি আহি আজি বহুত দিনৰ আগত গৈছিলোঁ দৌৰিবৰ কাৰণে সেইকাৰণে অলপ ৰেষ্ট কৰিছোঁ আৰু ভাইটি তুমি কি ক'বা কিবা ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ইয়াতে আমি বাই বাই এতিয়া আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকক বাই